হাই গাইজ, হাই ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি প্ৰথমবাৰ ষ্টাৰ্ট কৰিছোঁ ইউটিউব চেনেল। আমি প্ৰথম ভিডিঅ' আমাৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব আৰু নাই কি কয়। এতিয়া আমি আমাৰ গাঁওখন আজি আমাৰ টপিক তাৰমানে আমাৰ টপিক হৈছে গাঁওখন আমি দেখুৱাম বঢ়িয়াকৈ দেখুৱাম। তাৰমানে অল গাঁও আমদ বুলি ক'লি অল গাঁওখন আমাৰ আমদৰ দুটা চোপা আমি দেখাই দিম, বঢ়িয়াকৈ দেখুৱাম। য'ত যি আছে আমি বঢ়িয়াকৈ দেখুৱাম। ব'লক আমাৰ লগত আজি ঠাণ্ডা বতৰ আৰু কিনো কৰিব, ঘৰত থাকি আমিও অলপ এনজয় কৰোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ' চাই কিনে আনন্দ উপভোগ কৰক। আৰু আমি বৰ্তমান নৈ পাৰৰ পৰা আৰম্ভ কৰিছোঁ। আমি নদী পাৰতে আছোঁ। আমি নদীটো দেখুৱাম এতিয়া। চলিৰ উৎপাত। মানে কি এই নদীটো মানে কি আমাৰ গাঁৱৰ শেষ, সেইকাৰণে আমি ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আৰু পূৰা একদম আমি শেষ কৰিম। গোপীনাথ মন্দিৰ আছে আমাৰ, গোপীনাথ মন্দিৰত আমাৰ শেষ হৈ যাব। মাছ মানে আৰু কি ক'ব আৰু, ভালো ইয়াতে হাঁচি হা দেখছি না মানুহ, কি জঘন্য মানুহ। তো আমাৰ নদী মানে আমি নদীটো দেখুৱালোঁ। আমি প্ৰথম ষ্টাৰ্টিঙত নদীটো দেখুৱালোঁ। এতিয়া আমি গাঁও দেখুৱাম। ইয়াৰ পৰা আমাৰ আৰম্ভণি। ফাৰ্ষ্ট ঘৰ মানুহ এতিয়া আছে, এইঘৰ ফাৰ্ষ্ট ঘৰ মানুহ। আমি ইয়াৰ পৰা আমি আৰম্ভণি কৰি যাম। গাঁৱত আমাৰ যিমানখিনি আৰু আমি দেখুৱাব পাৰোঁ, আৰু আমি টাইমৰ লগত যিমানখিনি দেখুৱাব পাৰোঁ সিমানখিনি আমি গাঁৱৰ গোটেইখিনি বস্তু দেখুৱাম না কি? ঠিক আছে, আমি আৰম্ভ কৰিছোঁ। চাই থাকক। মন্দির, গাঁৱৰ মন্দিৰ। গাইজ, এটা আপোনালোকক বস্তু দেখুৱাম মই, চাই থাকক। এই চাওক বস্তুটো চাওক, এইটো টাৱাৰ, এই এটি মৰা টাৱাৰ এয়াৰচেলৰ দিনতে আছিল, ইতাকলৈ মৰি আছে আৰু একো নাই। ইয়াত এনেই জাগাবন্দী কৰি আছে। এয়া আমাৰ নামঘৰ পালোঁ। এয়া হৈছে আমাৰ আমদ নামঘৰ প্ৰাংগণ। গাইজ, এতিয়া পালনাম আহি আছে। এই পালনামৰ ভিডিঅ' দি আছোঁ আমি, চাব আপোনালোকে। নামঘৰ মাইক চাইক লোক আছে দিয়ক। আৰু গাঁও বুলি ক'লে আৰু আমাৰ অলপ খেতি থাকে, প্ৰত্যেকৰে চোতালত অলপ অলপ হ'লেও খেতি থাকে।
এই এখন মরা হল হয়েছিল এইখানের এই পাশের সাইন বস্তি মানে কি কম আর এই এখন মরা হল হয়েছিল তথাপি এইখান মোর কিন্তু বাসন্তী পুরা একদম এখান কিন্তু একদম টপত আছে মোর একদম এয়া আমি আহি আমদৰ চক পালো ইয়াতে আমি আমাৰ মানে এতিয়া আৰু সুবিধাৰ চবখিনি বস্তুৱে হাৰ্ডৱেৰ চাহ দোকান চাহৰো কিবা কিবি জগাত টকাত লাগলি পাই গেলামাল দোকানৰ পৰা চেলুন আদি কৰি গোটেইখিনি আছে আৰু ইফালে বেংকৰ CSPও আছে দুটাকে আছে দেখে আছো আমি ষ্টেট বেংকৰো আছে ইউনিয়ন বেংকৰো আছে ইয়াৰ এই বিখ্যাত চাহ দোকান আর দুখানে চাহ দোকান আছে চকত বঢ়িয়া আর কিন্তু CSP কোনোবাই যদি গম পোৱা নাই একেলগে আহিলে হ'ল আমদৰ চকত আছে ষ্টেট বেংকৰ CSP মা দেউতা বীজ ভাণ্ডাৰ এতে বীজৰ লগত মছলা পাতি যি লাগে সাজ চাৰ চব পায় এতে চব আছে আৰু এভৰিথিং এয়া হৈছে আমাৰ আমদা গাঁৱৰ শিৱ মন্দিৰ নীলকণ্ঠ বাবা থান আৰু এইখনে হৈছে আমাৰ আমদ মজলীয়া বিদ্যালয় ইয়াত আমি পঢ়িছোঁ আৰু মোটামুটি সৰুৰ পৰাই পঢ়িছোঁ অংগনবাদীৰ পিছতে এইখন তাৰমানে হৈছে আমদ মেডিকেল এইখন আৰু এইখন হৈছে আমাৰ ফৰেষ্ট মেডিকেলৰ কাষতে আছে ফৰেষ্টখন নতুন ফৰেষ্ট বেছি বছৰ হোৱা নাই 5-6 বছৰ হ'ল আৰু এই গাছ মান চব সৰু সৰু হৈ আছে চাওক কেনেকুৱা লাগছে ফৰেষ্টখন গাইছ এইটো বাথৌ মন্দিৰ গাইছ এইখন গেটখন পাকাচৰিয়া বাথৌ চিবিচালি বড়ো স্কুল ইয়াৰ গাঁও বুলি ক'লি আৰু গাইছ এনে হ'ব আৰু গাইছ খেলা চলি আছে গাইছ পাকিস্তান আৰু শ্ৰীলংকা আছে ছাৰ গাইছ এইটো কোৰ এইটো 1932 চনতে নিজে হৈছিল গাইছ বানপানী গাইছ এই অৱশেষত পাই গেলো আমি আমদৰ শেষ বুলি ক'ব পাৰি আমদ বৰলা পৰে ইয়াৰ এই গাইছ গোপীনাথ মন্দিৰ গাইছ গাইছ ইয়াতে সভা হয় গাইছ ইবাৰী বেছি ডাঙৰ নহ'বও পাৰে ইবাৰী আচলতে হীৰক জয়ন্তী আছিল 75 বছৰ হ'ল গাইছ ইবাৰী নেক্সট বাৰ হীৰক জয়ন্তী হ'ব নেক্সট বাৰ গাইছ পুৰা একদম খেদিম আৰু ইবাৰো দেখুৱাম যি হয় তাকে দেখুৱাম গাইছ লগতে সভা চাব পাব আৰু আমাৰ চেনেলত কাম চলি আছে তো আমাৰ গোপীনাথ মন্দিৰৰ ওচৰতে থকা এটা শিৱ মন্দিৰ
ইয়াতে মানে 3টা মন্দিৰ একেলগে আছে মোটামুটি আশ্ৰম আছে আৰু গোপীনাথ মন্দিৰ আছে শিৱ মন্দিৰ আছে একেলগে আছে আৰু ইফালে আৰু গাইছ আশ্ৰম আছে আমাৰ আনন্দ বৰলা সত্ৰ গাইছ ইফালে নাযাওঁ আৰু তো গাইছ আমাৰ এইখিনি আছিল আৰু আমাৰ আমাৰ গাঁও বুলি ক'ব লাগিলে আৰু ভিডিঅ'টো আৰু শেষ কৰোঁ আৰু আমি ভিডিঅ'টোৰ শেষত আৰু মানে কি আমি নিজৰ গাঁওখন কিয় দেখুৱালোঁ পোনপ্ৰথমবাৰৰ কাৰণে আৰু আমি নিজৰ গাঁওখনকে অলপ ৰেচপেক্টটো দিলোঁ আমি আৰু গাঁৱৰ বাসিন্দা গাঁৱকে এনেই আৰু আজি বতৰো ঠাণ্ডা আছিল আচ্ছা যিয়ে নহওক প্ৰথমবাৰৰ কাৰণে কি আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ এতিয়া বাই বাই জয় অসম